নমস্কাৰ। আজি উপস্থিত আছোঁ আমি গহপুৰ সমষ্টিৰে ডাঙৰ নদী বুৰৈঘাট। আমি মোৰ লগৰ এটাৰ লগত আহি এই গহপুৰৰ পৰা বুৰৈঘাটলৈকে চাইকেল চলাই আছোঁ। সদায় আহি থাকোঁ, এনেই আহোঁ মানে সদায় গাড়ীত আহোঁ, বাইকত আহোঁ। আজি চাইকেল চলাই কেনেকৈ লাগিব, বতৰটো ভাল লাগিলে দেখিলোঁ, আহিলোঁ, চাইছোঁ নদীৰ পানী বাঢ়ি আছে। তাকে এই নদীটো শুনামতে বা গুগলত এবাৰ চাৰ্চ কৰিছিলোঁ, নদীখন অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ পৰা ওলাই আহিছে এই নদীখন। আৰু ঢপলা পাহাৰ বুলিও কয়, ঢপলা পাহাৰৰ পৰা এই নদীখন ওলাই আহিছে। এই নদীখন মানে কামেং জিলা বা ঢপলা পাহাৰ য'ৰ পৰা ওলাই আহিছে তাৰ পৰা য'ত ব্ৰহ্মপুত্ৰত পৰিছে তাৰলৈকে 62.5 কিলোমিটাৰ হয়। আৰু এই নদীখনৰ 4টা উপনৈ আছে, 2টা সোঁফালে আছে, 2টা বাওঁফালে আছে। তাৰপিছত আৰু আজি অলপ পানীও বাঢ়িছে, এইটো হেৰি লগাই থোৱা আছে এইফালে পানী জোখা মিটাৰটো। বাকী চাওক, ইয়াৰ দৃশ্য চাওক। কেতিয়াবা মন গ'লে আহিব এনেই ফুৰিবলৈ। আজি আমাৰ মন গ'ল, বতৰটো ভাল, চাইকেল চলোৱা বতৰ, চাইকেল চলাব লাগে কেতিয়াবা। সদায় এনেই ঘূৰি থকাতকৈ, ঘৰত বহি থকাতকৈ বাহিৰত অলপ ঘূৰিব লাগে, বাহিৰা নলেজো লাগে মানুহৰ। তাকে চাওক ইয়াৰ পৰিৱেশ। নমস্কাৰ।